আজি আমি দুইটা ডেকালৰা আহিছো বিশাল বুলি কোৱা দোকানখনত। প্ৰকাণ্ড হওক বা সৰু, মোৰ কাৰণে সকলো দোকানেই দেই। পিছে ইমান বয়সৰ পিছতো দুইটাই সোমালোগৈ চিধাই বাচ্চাৰ বিভাগত, অৰ্থাৎ কিডছ ছেকশ্যনত। কিনিবলৈ এনেকুৱা প্লাষ্টিকৰ জেট প্লেন যোনখন লঞ্চ কৰাৰ আগতে ফেইল হৈ যায়। ধেই এনেহে কৈছো দেই। পিছে আমি দুটা আজি আহিছো কিনিবলৈ আমি সৰুকালত বিচাৰি নোপোৱা বস্তু এটা। এইয়া চাওক, ডিজাইনেবল ৰাবাৰ। কি যে নোলায় দেই আজিকালিৰ বাচ্চাৰ কাৰণে। সেইটোকে নকয় আৰু কি ক'ম বোলো, কাৰণ মনত এটা মোৰ কথা আহিছিল, ময়ো এটা লৈ লওঁ নেকি। দিলটো অভিভি বাচ্চা হে যি। আৰু সেইকাৰণে ওচৰতে ওলমি থকা প্লেনৰ পেকেটটো দেখি ৰবই নোৱাৰিলো। চাওঁ বোলো কি বস্তু এইটো। নিজে কিন্তু মই একো পেকেট খোলা নাই দেই। আগতীয়াকৈ খোলা থকা পেকেট এটা দেখি সেইটোকে খেলিব ধৰিলো। আৰু আপোনালোককো দেখাওঁ বোলো, নে কি কয়। কোনোবাই আহি দেখাৰ আগতে তাৰ পৰা চিধা ওলাই দিলো। আৰু কেনেবাকৈ যদি এনাউন্সত কৈ দিয়ে যে অমুক খেলি আছে, তললৈ নামি আহা, কম লাজ পাম নে বাৰু। গতিকে তাৰ পৰা ওলাই দিয়াটোৱে ভাল দেখিলো। তাৰপিছত ঘৰত গৈ দুইটাই কাপোৰ কানি সলাই অলপ বোলো ছানছেটৰ ভিউটো ল'বলৈ যাওঁ। গতিকে ওলাই আহিলো। অলপ দূৰ গৈ দুইটাই খাবলৈ গলো বন বগৰী। তাৰপিছত খাবলৈ গলো মোৰ ফেভৰেট বস্তু ম'ম'। গেঞ্জিয়ে ওলাই থাকিলচোন। দিয়ক বাই বাই।